ভাৰতৰ ভিতৰত সৰ্বোচ্চ দীৰ্ঘ ৰূপৱে তো আজি উঠি দিলোঁ বলক ভিডিঅ'ত আমি আৰম্ভ কৰি দিওঁ তো আৰু এটা প্লেচ আহিলোঁ চাবলগীয়া জেগা গুৱাহাটী আহিলে এইটো প্লেচ মিছ নকৰিব ৰূপৱে এইটো চাওক এনেকৈ কৰি আমি যাম এই ওপৰলৈ যাব লাগিব ওপৰৰ পৰা এনেকৈ কৰি উঠি যাব লাগিব এতিয়া টিকেট কাউণ্টাৰলৈ গৈ আছোঁ টিকেটটো কাটি লওঁ তাৰপিছত দেখাই আছোঁ ভিডিঅ' এনেই টিকেট কটা হৈ গ'ল এতিয়া ওপৰত গৈ আছোঁ এয়াৰপৰ্টতো ইমান চেক নকৰে যিমান চেক কৰিছে ভালে কৈছে বাৰু চেফটি ফাৰ্ষ্ট এতিয়া ৱেটিং এৰিয়াত বহি আছোঁ 12:45 আহিব 12:45 ইয়াৰ পৰা আমি যাম আৰু তো ভিডিঅ'টো চাই থাকিব পূৰা মজা হ'বলৈ গৈ এইফালে পূৰা ভ্লগিঙত বিজি হৈ আছে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা এনেকৈ লিফ্টত ওপৰলৈ আমি গৈ গৰমো বহুত লাগিলে বইল হৈ গ'লনে বইল 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 সিজি যাব শেষ সব বইল সব বইল সবাই বইল ইমান গৰম সেইকাৰণে অকণমান ঠাণ্ডা ৰেষ্ট লৈছোঁ যিসকলে উমানন্দ মন্দিৰটো দেখা নাই এই ওপৰৰ পৰা ভিউ এটা দেখাই দিছোঁ চাওক এই পৃথিৱী সকলোতকৈ সৰু নদীদ্বীপ মানে মানুহ থকা চাওক এইটোৱে টোটেল ইয়াত 4টা খুঁটা আছে এটা আছে এইটো চাওক উমানন্দতে আছে দ্বীপটোৰ মাজতে এটা খুঁটা আছে আৰু আপোনালোকে সৰুটো যে দেখিছে এইটো হ'ল উৰ্বশী আৰু এইটো ব্ৰিটিছে বনাই থৈ যোৱা ইয়াৰ এটা লেভেল আছে সেই লেভেলটোলৈকে যদি পানী হৈ যায় গোটেই অসম ডুবি যাব কাছাৰীঘাটৰ এটা ভিউ চাওক কি সুন্দৰময় এটা পৰিৱেশ এইটো চাইডে নৰ্থ গুৱাহাটী আছে আমি কাছাৰীঘাটৰ পৰা যাম নৰ্থ গুৱাহাটী এই আৰু এটা ৰূপে এইটো ক্ৰছ কৰিছে চাওক লাঞ্চ টাইম হৈ গ'ল সেইকাৰণে লগালগ আকৌ ৰিটাৰ্ণ যাব লগা হৈ গ'ল যাবলৈ গৈ আছোঁ আৰু এতিয়া আমি কাছাৰীঘাটৰ পৰা উত্তৰ গুৱাহাটীলৈ বুলি গৈ আছোঁ চাওক উত্তৰ গুৱাহাটী একদম পাই গ'লোঁ এতিয়া আহি বেছি সময় নালাগে প্ৰায় 7-8 মিনিটৰ ভিতৰত আহি পোৱাহি দিয়ে আৰু যে সেই মানুহজন বক্সটোৰ ভিতৰত বহি থকা দেখিছে সেইজনে গোটেই কণ্ট্ৰল কৰি থাকে মানে ৰূপৱেটো ফাৰ্ষ্ট টাইম ৰূপৱে এক্সপিৰিয়েঞ্চ এটা লৈ ল'লোঁ আপোনালোকে আহিলেও গুৱাহাটী মিছ কৰি নিদিব এটা সুন্দৰ এক্সপিৰিয়েঞ্চ লৈ যাব পাৰিব বেয়া আৰু আপোনালোকৰ মাজত কোনোবা ভিডিঅ' চোৱাৰ মাজত যদি কোনোবা আহিছে ৰূপৱেত কমেণ্ট কৰি জনাবচোন এইটো এটা ৰূপে গৈ আছে চাওক কেমেৰাটো ভালকৈ দেখা নাই এইটো গৈ আছে
মই ফেচবুকৰ পৰা ওলাইছোঁ অলপ পেটটো পূজা কৰি লওক পেটটো কৰকৰীয়া মাৰি সংগতে কলাক্ষেত্ৰ গৈ আছোঁ তো ৰূপপুৰৰ পৰা আমি ওলাইছোঁ ইয়াৰ পৰা এতিয়া পাঞ্জাবাৰী যাম কলাক্ষেত্ৰ যাম তো গৈছে তথাপিও ভিডিঅ'ত চাব আৰু ভিডিঅ' চাই কেনেকুৱা পালে ৰূপপুৰে জনাব এতিয়া এই ভিডিঅ'ভাগ ৰূপপুৰে ইমানটা সামৰণি মাৰিব বিচাৰিছোঁ পুনৰ অন্য এটা ভিডিঅ'টি লগ পোৱা খায় তো আজিলৈ আহিছোঁ বাই